শুৱাৰ পৰা উঠিয়ে প্ৰথম কাম হৈছে মোৰ চোতাল খাৰা। তাৰ পিছতহে মই বাকী কামবিলাক আৰম্ভ কৰোঁ। আৰু এতিয়া মই বিচনাখন পাৰিবলৈ লৈছোঁ আৰু তাই কেমেৰাটো অন থকা দেখি দেখিছেনে কেনেকৈ নাচিবলৈ ধৰিছে। আৰু ৰাতিপুৱা টাইমকণ মানে বহুত বেছি ব্যস্ত থকা যায়, সেইকাৰণে কেমেৰাটো অন কৰি থৈ দিছোঁ আৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু এতিয়াৰ পৰাই। হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰতো ভালেই। মই ভাবিছোঁ আজি এটা চেলেঞ্জ ভিডিঅ' আৰম্ভ কৰোঁ বুলি। মই ভাবিছোঁ আজি ব্যঞ্জন বৰ্ণৰ কখনৰ পৰা মানে ব্যঞ্জন বৰ্ণৰ কখন কৰ পৰা ষ্টাৰ্ট কৰি কিমান বস্তু খাব পাৰোঁ আৰু কি কি খাব পাৰোঁ। তো ফ্ৰেণ্ডছ চাই থাকক ভিডিঅ'টো। আৰু প্ৰথমে মই গা পা ধুই আজৰি হৈ লৈ কাম বন কৰি তাৰপিছত ষ্টাৰ্ট কৰিম। তো ফ্ৰেণ্ডছ শেষলৈকে চাব ভিডিঅ'টো। কলা হৈ গৈছে আৰু এইটো
জ পিছত কি পৰিব দেখা ঝ ঝৰে একো নাই নিয়ৰে একো নাই মধনিয়া তৰে কি পাম কোৱা দুষ্ট ছোৱালী কবিতা এটা মাতাচোন কবিতা এটা মাতে জোনবাই এইটো মাতি দিয়াচোন মাতি দিয়া দুষ্ট ছোৱালী তুমি মাতি দিলে খাম মই নহয় নাৱে বোলে তুলুং ফুটুং খাই বোলে বাও বাবা এতিয়া মই জলকীয়া খাব লাগিব টেঙেচি মধ্যনীয় তৰে টেঙেচি পাত চিনি পাই চাগে বহুতে টেঙা নে মিঠা টেঙা নে মিঠা টেঙা আৰু এতিয়া থৰে থেকেৰা খাবলৈ লৈছোঁ এয়া হৈছে থেকেৰা আৰু এনেদৰে শুকুৱাই ৰাখিলে গৰম দিনত চব্জি খাবলৈ ভাল হয় সেইকাৰণে এয়া শুকুৱাই পেলাই থৈ দিয়া থেকেৰা তাকেই খালোঁ আৰু এতিয়া হৈছে মধনিয়া দৰে এয়া হৈছে ডালচেনি আজিলৈকে খাই পোৱা নাই চব্জিতহে দি খাইছোঁ দেই মছলা হিচাপে ব্যৱহাৰ কৰোঁ আৰু এতিয়া মই খাই চাম সোৱাদটো অলপমান মিঠা মিঠা লাগিছে আৰু মধনিয়া নৰে পাণ লৈছোঁ কাৰণ পাণৰ পিছত মধনিয়া নটো আছে সেইকাৰণে পাণ লৈছোঁ আৰু লগতে দন্তীয়া ত পৰিছে তামোল লৈছোঁ পাণ তামোল হৈছে আমাৰ অসমীয়াৰ সন্মান গতিকে মই এতিয়া মিলাই পেলাই খাম দন্তীয় থৰে একো নাপালোঁ গতিকে এতিয়া লৈছোঁ মই দন্তীয় দৰে হৈছে দালি এয়া লৈছোঁ মই দালি খাবলৈ আৰু এতিয়া হৈছে দন্তীয় ধৰে হৈছে ধনিয়া এয়া হৈছে ধনিয়া পাত আৰু এতিয়া হৈছে দন্তীয় নৰে হৈছে নহৰু এয়া নহৰু লৈছোঁ অলপ জ্বলা লাগিছে সোৱাদটো
ইমানতে সামৰিছোঁ বাই বাই